কামাখ্যা মন্দিৰ, যাৰ নাম শুনাৰ লগে লগে সকলোৰে অন্তৰ পবিত্ৰতাৰে ভৰি পৰে। হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান কামাখ্যা মন্দিৰ, যাৰ উৎপত্তিৰ লগত বিজড়িত আছে মনোৰম ইতিহাস। কালিকা পুৰাণৰ মতে দেৱীয়ে দেৱাদিদেৱ মহাদেৱৰ সৈতে গোপনে সম্ভোগ কৰিব বিচৰাত দেৱীৰ নাম হ'ল কামাখ্যা। লোকবিশ্বাস আছে যে দক্ষযজ্ঞত নিজ দুহিতাক দক্ষই কৰা অপমান সহ্য কৰিব নোৱাৰি দুহিতা সতী দেৱীয়ে প্ৰাণ ত্যাগ কৰাত অস্থিৰ আৰু শোকত ম্ৰিয়মান মহাদেৱে সতীৰ দেহ কান্ধত লৈ আহি থাকোঁতে কৃষ্ণ চক্ৰৰে খণ্ডিত সতীদেহৰ যোনি অংশ প্ৰায় 18 ঠাইত পৰিছিল, যিবোৰক অষ্টাদশ শক্তিপীঠ বুলি কোৱা হয়। ইয়াৰ এক অংশ এই ঠাইতে পৰিছিল। যিহেতু যোনি অংশৰ পৰা নিগৰিত তেজৰ ৰং ৰঙা, সেইবাবে কামাখ্যা মন্দিৰৰ ভক্তসকলে মূলতঃ ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰে। এই পবিত্ৰ তীৰ্থস্থানলৈ দূৰ দূৰৰ পৰাও ভক্ত আহে আৰু তেওঁলোকে মা কামাখ্যাক পূজা কৰে। এইখন সদা জাগ্ৰত আৰু ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয়। শ্ৰীকৃষ্ণৰ পুত্ৰ নৰকাসুৰে নিৰ্মাণ কৰা এই মন্দিৰভাগ কালপাহাৰে ধ্বংস কৰিছিল। পাছত কোচসকলৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণে এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে। মোক্ষ লাভ হয় এই মন্দিৰ স্পৰ্শত। লগতে পাপৰ পৰাও মুক্তি পোৱা যায় বুলি বিশ্বাস কৰা হয়। বলিদান প্ৰথা ইয়াত আজিও প্ৰচলিত। এসময়ত ইয়াত নৰবলি হৈছিল বুলিও জনা গৈছিল। অম্বুবাচী মেলাও এই মন্দিৰতে হয়। মন্দিৰৰ কাষত আছে সৌভাগ্য কুণ্ড নামৰ এটি পুখুৰী। মুঠতে কামাখ্যা মন্দিৰ জাগ্ৰত চিৰপল হিন্দুৰ পবিত্ৰ তীৰ্থস্থান।